26 কিয় হাইড্ৰোজেন আয়নক H+ বা হাইড্ৰোনিয়াম আয়ন বা H2O হিচাপে দেখুৱায় হাইড্ৰোজেন আয়ন অকলে বৰ্তি থাকিব নোৱাৰে ই পানীৰ অণুৰ সৈতে লগ হৈ থাকে সেয়েহে হাইড্ৰোজেন আয়নক H+ বা হাইড্ৰোনিয়াম আয়ন H3O+ বা H2O হিচাপে দেখুৱায় পানীত ক্ষাৰক এটা দ্ৰৱীভূত কৰিলে কি ঘটে পানীত ক্ষাৰক এটা দ্ৰৱীভূত কৰিলে ক্ষাৰকবোৰে পানীত হাইড্ৰক্সাইড অৰ্থাৎ OH- আয়ন উৎপন্ন কৰে NaOH বিক্ৰিয়াৰ পিছত Na+OH- 28 ক্ষাৰকবোৰে পানীত কি আয়ন উৎপন্ন কৰে ক্ষাৰকবোৰে পানীত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে 29 ক্ষাৰ বা এলকালি কাক বোলে ক্ষাৰকবোৰে পানীত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলা হয় 30 সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয়নে পানীত দ্ৰৱীভূত হোৱা এবিধ ক্ষাৰকৰ নাম লিখা সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় পানীত দ্ৰৱীভূত হোৱা এবিধ ক্ষাৰক হ'ল এলকালি অৰ্থাৎ ক্ষাৰ ক্ষাৰৰ তিনিটা গুণ লিখা ক্ষাৰকবোৰ সাবুনৰ দৰে পিছল ক্ষাৰকৰ সোৱাদ তিতা ক্ষাৰকবোৰে ৰঙা লিটমাছক নীলা কৰে আৰু ক্ষাৰক ক্ষয়কাৰী 32 পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো কি ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত পৰে পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো তাপবৰ্জীৱ প্ৰক্ৰিয়াৰ ভিতৰত পৰে 33 কিয় এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেঠাৰে লৰাই থাকিব লাগে এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু দ্ৰৱটো একেলেঠাৰে লৰাই থাকিব লাগে অন্যথা যদি পানী গাঢ় এচিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লগাব পাৰে লগতে অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰ হলে ভাগিব পাৰে 34 লঘুকৰণ বা লঘু হোৱা বুলিলে কি বুজা এচিড আৰু ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায় ইয়াত আয়ন মানে H3O+ বা OH- এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় আৰু এচিড বা ক্ষাৰকটো লঘু হোৱা বোলে 35 দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাণৰ বাবে ব্যৱহাৰ স্কেলবিধৰ নাম কি দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাণৰ বাবে ব্যৱহাৰ কৰা স্কেলবিধৰ নাম হৈছে pH স্কেল